গাইজ বিহু লাগিছেনে গাত মই ওলাইছোঁ এতিয়া তিয়কলে বুলি মানে মোৰ বজাৰ কৰিব একো নাই নবৌ এজনীয়ে লগ ধৰিলে নবৌৰ লগতে যাবলৈ ওলালোঁ ইফালে বিহু একদম উৰুঙা হাতত এটকাও নাই তাৰপাছত মাক খুজিলোঁ বোলো কিবা এটা দে মায়ে এয়া 200 টকা এটা উলিয়াই দিছে মাত্ৰ এতিয়া 200 টকাটো হাতত লৈয়ে গৈ আছোঁ আৰু মই এয়া চাওকচোন আমাৰ এটা ৰাস্তা মানে এইফালে আহিলে শ্বৰ্টকাট হয় এইফালে এয়া নবৌ আহি আছে ৰাস্তাটো মানে একদম বেয়া দেখিছেনে বাৰু কেনেকুৱা গোটেই বোকা হৈ আছে নবৌ আহি আছে নবৌক পাম আৰু মই এইটো ৰাস্তা দি আহিলোঁ সেই একেই আমাৰ এইটো মেইন ৰাস্তাটো সেই একেই অৱস্থা গোটেই খলা বমা তাৰপাছতে এয়া দোকান পালোঁগৈ নবৌয়ে কাপোৰ চাই আছে নবৌৰ ঘৰতেনো কোনোবা আলহী আহিব সেইকাৰণে মানে গিফ্টৰ বস্তু কিবা চাই আছে আৰু বিহু মানুহ দেখিছেনে কিমান হৈছে মই আৰু চুক এটাতে সোমাই পিনি ৰৈহে আছোঁ আৰু বিহুত এতিয়া কাপোৰ লোৱাৰ ঠাইত মানুহে চাই আছোঁ আৰু ৰকম মানুহ দেখিছোঁ কাপোৰ দেখিছোঁ এইফালে দোকানখনো এপাক দেখাই দিছোঁ আৰু এয়া বিহু এইবাৰ ৰাইজৰ একদম পূৰা লাগিছে পূৰা বজাৰ কৰিছে কিন্তু আমাৰহে নাই আৰু সেইকাৰণে এইবাৰ বিহুটো হতাই দিছোঁ একেবাৰে বছৰকহে পাতিম আৰু দেই কিন্তু গৰুকেইটাৰ কাৰণে বস্তুকেইটা লৈ ল'লোঁ আৰু আকৌ মই নিজে ল'ব নোৱাৰিলোঁ কি হ'ল গৰুকেইটাকতো ভালকৈ গাটো ধুৱাম মানে মায়ে দিয়া 200 টকাটো ইয়াতে ব্যৱহাৰ কৰিলোঁ এতিয়া এয়া ঘৰলৈ আহি আছোঁ এয়া চাওকচোন আমাৰ সুন্দৰ ৰাস্তাটো কিমান ধুনীয়া এইফালে ৰ'দ আৰু এইফালে আমাৰ ধুনীয়া ৰাস্তা একেবাৰে একদম কঠীয়া ৰুব পৰা ৰাস্তা বনি আছে আৰু চৰকাৰে পিছে ৰাস্তাটো দিব পাৰে কাৰণ মানে আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনি এইটো ৰাস্তাই অহা যোৱা কৰি থাকে সদায় এইটো ৰাস্তাই আমাৰ স্কুলখনো ওচৰ হয় সেইকাৰণে মানে এইটো ৰাস্তাই বহুত মানুহ অহা যোৱা কৰি থাকে ৰাস্তাটো আহিব লাগে আৰু হিচাপমতে মই কৈছিলোঁ নহয় বিহু বুলি একো নল'লোঁ কিন্তু ৰিহা এখন ল'লোঁ আৰু বেছি দামী নহয় দেই 150 টকীয়া এই ৰিহাখন ল'লোঁ সেইখনকে বোলো দহি বাতিবলৈ দি দিওঁগৈ মানে চাদৰতেও পিন্ধিব পাৰিম কেতিয়াবা তাৰপাছত এখন দি মেলি আহি পিনি চাগে ভিডিঅ'টো মই শেষেই কৰিম আৰু বিশেষ একো বনাই নাথাকোঁ দেখাবলগীয়া একো নাই জেতুকা ল'বলৈ আছে সেইটোও দেখাম চাগে যদি পাৰোঁ এতিয়া মই চাদৰখন দি লওঁগৈ ঠাণ্ডা লাগিছেনে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি লোৱা মানে দিনটো দিবলৈ একো নহ'ল এনেই মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ যেতিয়া অকণমান হ'লেও যেনেকৈ তেনেকৈ দেখাম আৰু এয়া লাইট জ্বলি গ'ল আন্ধাৰ হ'ল মোৰ ঠাণ্ডা লাগিছে চুৱেটাৰ পিন্ধিলোঁ ইয়াৰ পাছত এয়া জেতুকা খুন্দা পৰ্বটো চলি গ'ল আৰু এয়া জেতুকাখিনি মানে পাতটো আঁতৰাই লৈছোঁ আৰু কাৰণ এতিয়া জেতুকাখিনি পিচিব লাগিব আজি ৰাতি ল'ম কাৰণ আজি ৰাতি লয় বুলি কয় মানুহে মানে উৰুকা ৰাতি লয় সেইকাৰণে ল'ম আজি পিচি লৈছোঁ আৰু আন্ধাৰ হ'লগৈ ভিডিঅ'টো সেইকাৰণে দেৰি হৈছে এয়া পিচি ল'লোঁ দেখিছেনে ধোঁৱা ওলাই গৈছেগৈ তেওঁ হোৱাই নাই তাৰপাছত গ'লোঁ আকৌ দোকানলৈ গ'লোঁ মানে পিঠা বনাব লাগে কাৰণে যে গুৰ লাগে তেল তেনেকৈ এয়া দৰকাৰ হ'ল পটককৈ আনি ল'লোগৈ আৰু এয়া মাৰ্কেটত নতুন বস্তু এটা আহিছে চাওকচোন এয়া দেখিছেনে ফোন মাই ডগছ কি ধুনীয়া বহুত মৰম লাগিছে আপোনালোককো দেখাম চাব দেই এয়া আইফোন ইয়াতে চেনি গুটি থাকে খাব পাৰে এয়া কেমেৰা চেমেৰা কিবা কিবি চব আছে আপোনালোকে লৈ চলি ল'ব পাৰিব আমাৰ ওচৰৰ পোৱালীকেইটাই গোটেইকেইটাই ল'লে আৰু ময়ো চালোঁ এটা তাৰপাছত টিংকু চুপাৰী বিচাৰিলোঁ টিংকু চুপাৰী নাপালোঁ সেইকাৰণে এইটো লাৰ্ডলি আহিলে টিংকু চুপাৰী চাগে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড কোনোবি সেইকাৰণে এইটোকে ল'লোঁ কিন্তু খাবলৈ একেই টিংকু চুপাৰী লিখে মই মানে টিংকু চুপাৰী খাই বহুত ভাল পাওঁ আৰু ইয়াৰ সোৱাদটো ছেইম ইয়াৰ পাছত আৰু শুব হ'ল হোৱা আগত এয়া জেতুকা লৈ লৈছোঁ মায়ে জেতুকা ধুনীয়াকৈ দি দিছে আৰু কিমান দেৰি থাকিব পাৰোঁ নাজানো আৰু লৈছোঁ কাৰণ হাতখন বহুত থনথনাই বহুত দেৰি থাকিলে আৰু এটা কথা ক'বচোন গাইজ আপোনালোকে এনেকৈ পলিথিন মাৰি থয় নাই বাৰু আৰু আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে